নমস্কাৰ। আজি থালিত বনাইছোঁ চিকেন বনাইছোঁ আলুৰে, আৰু ভোল আলু ৰৌ মাছেৰে বনাইছোঁ। এইটো দহি বৰা বনাইছোঁ, আৰু এইটো মুড়িঘণ্টা ৰৌ মাছৰ মাথাৰে, কণী আৰু দালি, ভোট জলকীয়া, ঘোষ্ট চিলি। घोस्ट चिली, भोट जलकिया। इतना तो नहीं खा पाएंगे, थोड़ा सा खाएंगे। सेंट मुझे बहुत अच्छा लगता है।
ये मछली का सब्जी है, रोटी साथ बनाया, बहुत अच्छा बनते हैं। ये दही बड़ा
অনেক কথা মোৰ আজিৰ এসাঁজ ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ ফ্ৰেণ্ডছকো টেগ কৰিব ধন্যবাদ বাই